হ্যালো দোস্ত, আজি আমি আলোচনা কৰিম ইণ্ডিয়ান নেভি অনলাইন এপ্লিকেশ্যনৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক লেটেষ্ট গভ জবৰ নটিফিকেশ্যন পাবৰ কাৰণে। ইণ্ডিয়ান নেভিয়ে ৰিচেণ্টলি আনমেৰিড মেল কেণ্ডিডেটছৰ কাৰণে 2700টা ভেকেঞ্চিজ মুকলি কৰিছে। ইয়াত আপোনাৰ দুইটা পোষ্ট আছে, নেম অফ পোষ্ট আৰ্টিফিচাৰ এপ্ৰেণ্টিছ আৰু SSR মিনছ ছিনিয়ৰ ছেকেণ্ডেৰী ৰিক্ৰুটমেণ্ট। আপুনি আপোনাৰ ইয়াত এপ্লাই কৰিবৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনো মিলিব লাগিব। আপোনাৰ টোটেল নাম্বাৰ অফ ভেকেঞ্চিজ আপোনাৰ আৰ্টিফিচাৰ এপ্ৰেণ্টিছত আছে 500টা পোষ্ট আৰু ছিনিয়ৰ ছেকেণ্ডেৰী ৰিক্ৰুটমেণ্টত আছে 2200টা ভেকেঞ্চিজ। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি আৰ্টিফিচাৰ এপ্ৰেণ্টিছটো এপ্লাই কৰিবৰ কাৰণে 10+2 উইথ মেথছ আৰু কেমেষ্ট্ৰি ছাবজেক্টটো কম্পালচৰি ৰাখিবই লাগিব। তাৰপিছত আপোনাৰ মানে কেমেষ্ট্ৰি নহ'লে বা বায়'লজি বা কম্পিউটাৰ ছায়েন্সৰ এটা ছাবজেক্ট থাকিব লাগিব, তেতিয়া আপুনি এতিয়া এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব। তাৰপিছত আপোনাৰ SSRটো এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10+2 আৰু মেথছ ফিজিক্সটো ইয়াতো কম্পালচৰি লাগিবই, প্লাছ আপোনাৰ কেমেষ্ট্ৰি বায়'লজি বা কম্পিউটাৰ ছায়েন্সৰ যিকোনো এটা ছাবজেক্ট থাকিব লাগিব, তেতিয়া আপুনি এইটো এপ্লাই কৰিব পাৰিব। এই পোষ্ট দুটা এপ্লাই কৰিবৰ কাৰণে আপোনাৰ বয়স হ'ব লাগিব 2000 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 2003 চনৰ 31 জানুৱাৰী তাৰিখৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপুনি এই পোষ্ট দুটা এপ্লাই কৰিব পাৰিব। এক্সামিনেশ্যন টাইপ আপোনাৰ এক্সামিনেশ্যন টাইপছ কম্পিউটাৰ বেছড এক্সামিনেশ্যন হ'ব আৰু আপোনাৰ 0.25 মাৰ্কছৰ নেগেটিভ মাৰ্ক থাকিব পাৰ ৰং আনচাৰত। ফিজিকেল ফিটনেছ টেষ্টো হ'ব আৰু আপুনি তাতো চিলেক্ট হ'ব লাগিব। এক্সামিনেশ্যন ফিজ আপোনাৰ SC আৰু ST কাৰণে কোনো এক্সামিনেশ্যন ফিজ বিচৰা নাই, কিন্তু আদাৰ্ছৰ কাৰণে 205 টকা নেট বেংকিং ডেবিট বা ক্ৰেডিট কাৰ্ডৰ পৰা আপুনি দিব পাৰি এক্সামিনেশ্যন ফিজটো পে'ড কৰিব লাগিব। এক্সামিনেশ্যন লেংগুৱেজ আপোনাৰ ইংলিছ আৰু হিন্দীত আহিব, দুটা লেংগুৱেজত আহিব। 2019 চনৰ 28 জুনৰ পৰা অনলাইন এপ্লিকেশ্যন চলি আছে আৰু 2019 চনৰ জুলাই মাহলৈ এপ্লিকেশ্যন চলিব। যদিহে ভিডিঅ'টো ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মই নটিফিকেশ্যনৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা ডাউনলোড কৰি ল'ব অধিক জানিবৰ কাৰণে।